Welcome to my channel SKS Information. নমস্কাৰ বন্ধুসকল আজিৰ ভিডিঅ'ত আপোনালোকৰ বাবে লৈ আহিছো এটা ডাঙৰ ভ্যাকেন্সি প্ৰায় প্ৰত্যেক বছৰে এই ভ্যাকেন্সিটো ওলাই আৰু এটা ডাঙৰ ভ্যাকেন্সি হয় আপোনালোকে যেতিয়া চাব তেতিয়ালৈকে আপোনালোকে গম পাব কেতিয়াবা হয়তো 4000 কেতিয়াবা 5000 6000 এনেকুৱালৈকে আৰু ভ্যাকেন্সি আহে গতিকে এই ভ্যাকেন্সিটোৰ বিষয়ে মই আপোনালোকক আজি জনাবলৈ গৈছো আমি সকলোৱে প্ৰায় এসএসসি জিডিৰ নাম শুনিছো গতিকে আজিৰ ভিডিঅ'ত আমি এসএসসি জিডিৰ সম্পূৰ্ণ আলোচনা কৰিম ইয়াত কি পোষ্ট সমূহ থাকিব কি এলিজিবিলিটি ক্ৰাইটেৰিয়া সমূহ আছে এপ্লিকেশন মেথড কেনেকৈ আপোনালোকে এপ্লিকেশন কেনেকৈ ফিল কৰিব পাৰিব সিলেকশন প্ৰসেছন এক্সামিনেশন এই সকলোবিলাক আমি আলোচনা কৰিম লগতে ইয়াৰ বাবে সিলেবাস আপোনালোকে কি পঢ়িব লাগিব লগতে ইয়াৰ বেসিক স্যালাৰি গতিকে এসএসসি জিডিৰ সম্পূৰ্ণ তথ্য আমি সম্পূৰ্ণ বিষয় আমি এই ভিডিঅ'টোত আলোচনা কৰিম গতিকে ভিডিঅ'টো আৰম্ভণিৰ পৰা শেষলৈকে চাওক যদি মোৰ চেনেলটো নতুন আছে তেন্তে চেনেলটো সাবস্ক্ৰাইব কৰিব তেন্তে আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ এসএসসি জিডিত পোষ্টসমূহ কি পোষ্ট আছে আমি আগতে কৈছিলোঁ যে জেনাৰেল ডিউটি আমি আলোচনা কৰিম যে কোন বিভাগত ইয়াত জেনাৰেল ডিউটি সমূহ আপোনালোকে পাব পাৰে আহক আমি চাওঁ প্ৰথমত কৈছে সেন্ট্ৰেল আৰ্ম পুলিচ ফোর্স অৰ্থাৎ সিএপিএফৰ অন্তৰ্গত যিবিলাক ফোর্স আছে আমাৰ ভাৰতত সেই পোষ্ট বিলাকত জেনাৰেল ডিউটি হিচাপে আপোনালোকৰ কনষ্টেবল আৰু ৰাইফলমেন এই দুটাৰ কাৰণে নিযুক্তি হ'ব আপোনালোকে জেনাৰেল ডিউটি কনষ্টেবল পদৰ কাৰণে আপোনালোকে নিযুক্তি পাব পৰা বিভাগসমূহ আছে বৰ্ডাৰ সিকিউৰিটি ফোর্স বিএসএফ 2 নম্বৰত আছে সেন্ট্ৰেল ৰিজাৰ্ভ পুলিচ ফোর্স অৰ্থাৎ সিআরপিএফ 3 নম্বৰত আছে সেন্ট্ৰেল ইণ্ডাষ্ট্ৰিয়েল সিকিউৰিটি ফোর্স সিআইএসএফ পিছত আছে ইণ্ডো টিবেটান বৰ্ডাৰ পুলিচ আইটিবিপি তাৰপিছত নেশনেল ইনভেষ্টিগেশ্যন এজেন্সি নিয়া সেক্ৰেটাৰিয়েট সিকিউৰিটি ফোর্স এসএসএফ সশস্ত্ৰ সীমা বল এসএসবি আৰু জেনাৰেল ডিউটি ৰাইফলমেনৰ কাৰণে আপোনালোকে আসাম ৰাইফলছত নিযুক্তি পাব পাৰে গতিকে পোষ্টসমূহ হৈছে এইকেইটা এই 8টা বিভাগত সিএপিএফৰ অন্তৰ্গত এই 8টা বিভাগত আপোনালোকে এজ এ কনষ্টেবল বা এজ এ ৰাইফলমেন আপোনালোকে যে নিযুক্তি পাব পাৰে পিছত আমি আহো এলিজিবিলিটি সমূহৰ বিষয়ে এলিজিবিলিটি আছে প্ৰথমত নেশনেলিটি আপোনালোকৰ ইণ্ডিয়ান সিটিজেন হ'ব লাগিব অৰ্থাৎ ইণ্ডিয়ানৰ অথবা অন্য সিটিজেনৰ লোকসকলে ইয়াত এপ্লাই কৰিব নোৱাৰে জেন্ডাৰ ক্ষেত্ৰলৈ আহোঁ জেন্ডাৰত মেল ফিমেল দুয়ে এপ্লাই কৰিব পাৰিব অৰ্থাৎ ল'ৰা হওক বা ছোৱালী হওক দুয়োজনে এপ্লাই কৰিব পাৰিব এসএসসি জিডিত এপ্লাই কৰিবলৈ আপোনালোকৰ এজ লিমিট জেনাৰেল কেটেগৰীৰ কাৰণে 18 পৰা 23 বছৰলৈকে আছে আৰু ওবিসি যিবিলাকৰ এনসিএল আছে তেওঁলোকৰ কাৰণে 18 পৰা 26 বছৰলৈকে আৰু লগতে এসটি আৰু এসচিৰ কাৰণে 18 পৰা 28 বছৰলৈকে আপোনালোকৰ বয়সৰ সময়সীমা আছে ইয়াৰ উপৰি এক্স সাৰ্ভিসমেন আৰু ইত্যাদি কেটেগৰীৰ কাৰণে চৰকাৰী নিয়ম অনুযায়ী এজ ৰিলেক্সেশ্যন আছে ইয়াৰ বিষয়ে আমি পিছত আলোচনা কৰি গৈ থাকিম পিছৰ ভিডিঅ'সমূহত আৰু আটাইতকৈ ভাল হৈছে যে কোৱালিফিকেশ্যন ইয়াত আপোনালোকে এপ্লাই কৰিবলৈ কোৱালিফিকেশ্যন আপোনালোকক মাত্ৰ ক্লাছ 10 অৰ্থাৎ আপোনালোকে মেট্ৰিক পাছ বা মেট্ৰিক উত্তীৰ্ণ হ'লে আপোনালোকে এই পোষ্টৰ কাৰণে এপ্লাই কৰিব পাৰিব গতিকে এইটোৰ কাৰণে ইয়াৰ যেটো জনপ্ৰিয়তা অতি অধিক আছে কাৰণ যিবিলাকে নেকি চাকৰি কৰিব বিচাৰে তেওঁলোকে ক্লাছ 10 উত্তীৰ্ণ হোৱাৰ লগে লগে ইয়াত এপ্লাই কৰে কাৰণ এটা খুব ধুনীয়া প্লেটফৰ্ম আপোনালোকক চাকৰিৰ কাৰণে ইয়াত আগবঢ়োৱা হয় পিছত এপ্লিকেশন মেথডলৈ আহোঁ এপ্লিকেশন মেথড আপোনালোকে এপ্লাই কৰিব লাগিব অনলাইন মোডত আপোনালোকে এসএসসিৰ অফিচিয়েল ৱেবছাইটত গৈ আপোনালোকে এপ্লাই কৰিব লাগিব আৰু এপ্লাইং ফিজ আপোনালোকক দিয়া হৈছে যে মেল যিবিলাক নেকি জেনাৰেল কেটেগৰীৰ মেল আছে অৰ্থাৎ ল'ৰা আছে তেওঁবিলাকে এপ্লাইং ফিজ মাত্ৰ 100 টকা দিব লাগিব আৰু যিবিলাক ফিমেল অল কেটেগৰী তেওঁবিলাকে যিকোনো কেটেগৰীৰে হওক ফিমেল আৰু এসটি এসসি ওবিসি এক্স সাৰ্ভিসমেন এই সকলোৰ কাৰণে তেওঁলোকৰ ফিজটো লোৱা নহ'ব অৰ্থাৎ ফিজসমূহ 0 বা ফিজ নীল আপোনালোকে খালি মেল জেনাৰেল কেটেগৰীৰ কাৰণে 100 টকা দিব লাগিব আৰু বাকি 8টাই কেটাৰ কাৰণে আপোনালোকে ফ্ৰী আপোনালোকে ইয়াত এপ্লাই কৰিব পাৰিব সিলেকশন প্ৰসেছলৈ আহোঁ সিলেকশন প্ৰসেছৰ কাৰণে আপোনালোকৰ তিনিটা ষ্টেপ আছে প্ৰথমত আপোনালোকৰ সিবিই বা সিবিটি হয় কম্পিউটাৰ বেস এক্সামিনেশ্যন বা টেষ্ট তাৰপিছত ফিজিক্যাল এফিচিয়েন্সি টেষ্ট পেট বুলি যাক কোৱা হয় আৰু ফিজিক্যাল ষ্টেণ্ডাৰ্ড টেষ্ট পিএসটি এই তিনিটা ষ্টেজ আপোনালোকে পাৰ কৰিব লাগিব তাৰপিছত আপোনালোকৰ নিযুক্তি হ'ব গতিকে ইয়াৰ বিষয়ে আমি নেক্সট আমি ইয়াৰ বিষয়ে আলোচনা কৰিম কম্পিউটাৰ বেসড এক্সাম সিবিই এক্সাম মিডিয়াম ল্যাঙ্গুৱেজ হিচাপে আপোনালোকে হিন্দী বা ইংলিছ দুইটাৰ পৰা যিকোনো এটা চুজ কৰিব পাৰে পিছত এক্সাম টাইপ আপোনালোকৰ অবজেক্টিভ টাইপৰ কুৱেশ্যনসমূহ থাকিব অৰ্থাৎ আপোনালোকক এনসাৰসমূহ দিয়া থাকিব তাৰ পৰা যিকোনো আপোনালোকে শুদ্ধ উত্তৰটো আপোনালোকে বাছি উলিয়াব লাগিব ফুল টাইম আপোনালোকক 90 মিনিটছ অৰ্থাৎ 90 মিনিট 1.5 ঘণ্টা আপোনালোকক সময় দিয়া হ'ব ফুল মাৰ্ক থাকিব ইয়াত 100
আৰু এটা প্ৰশ্নৰ কাৰণে আপোনালোকৰ এটা 1 মাৰ্ক দিয়া হ'ব আপোনালোকক আৰু এটা নেগেটিভ মাৰ্কিংও হ'ব এটা ৰং এটেম্পটৰ কাৰণে এটা ভুল উত্তৰৰ কাৰণে আপোনালোকৰ 0.25 মাৰ্কস আপোনালোকৰ কাটিব অৰ্থাৎ নেগেটিভ মাৰ্কিং হ'ব এক্সাম প্যাটাৰ্নলৈ আহো আমি 100 মাৰ্কৰ যেহেতু বহি থাকিব কোৱেশ্চন থাকিব আপোনালোকক চাৰিটা ক্যাটাগৰী দিয়াক ভাগ কৰা হৈছে জেনাৰেল ইন্টেলিজেন্স এণ্ড ৰিজনিং ইয়াৰ পৰা আপোনালোকক 25 মাৰ্কস আহিব আৰু 25 টা কোৱেশ্চন হ'ব অৰ্থাৎ এটা মাৰ্কৰ কাৰণে এটা কোৱেশ্চন কে আপোনালোকৰ থাকিব 2 নম্বৰত জেনাৰেল নলেজ আৰু জেনাৰেল এৱাৰনেছ ইয়াৰ পৰা আপোনালোকৰ 25 মাৰ্কসৰ কোৱেশ্চন আহিব 25 মাৰ্কস থাকিব 25 মাৰ্কৰ কোৱেশ্চন আহিব 3 নম্বৰত এলিমেন্টাৰী ম্যাথমেটিক্স আপোনালোকৰ 25 মাৰ্কসৰ হ'ব আহিব আৰু 25 টা কোৱেশ্চন আপোনালোকে ইয়াত পাব তাৰপিছত হিন্দী আৰু ইংলিশ এই দুইটা মিলাই আপোনালোকক 25 মাৰ্কস দিয়া হ'ব আৰু 25 টা কোৱেশ্চন হ'ব ইয়াত থাকিব অৰ্থাৎ টোটাল মাৰ্ক আপোনালোকৰ 100 টা হ'ব আৰু টোটাল কোৱেশ্চন আপোনালোকৰ 100 থাকিব তাৰপিছত আমি আহো পেড অৰ্থাৎ ফিজিক্যাল এফিচিয়েন্সি টেষ্ট ফিজিক্যাল এফিচিয়েন্সি টেষ্টত আপোনালোকৰ ৰেস থাকিব অকল ৰেস ইয়াত আপোনালোকে যিবিলাক মেল ক্যান্ডিডেট আছে তেওঁবিলাকে 5 কিলোমিটাৰ 24 মিনিটস অৰ্থাৎ আপোনালোকে 24 মিনিটত 5 কিলোমিটাৰ আপোনালোকে ৰানিং বা ৰেস আপোনালোকে কমপ্লিট কৰিব পৰা হ'ব লাগিব ফিমেল ক্যান্ডিডেট সকলৰ কাৰণে 8 মিনিট সময় দিয়া হ'ব আপোনালোকক আৰু 1.6 কিলোমিটাৰ অৰ্থাৎ 1.6 কিলোমিটাৰ আপোনালোকে 8 মিনিটত ৰানিং কমপ্লিট কৰিব লাগিব তাৰপিছত আমি আহো ফিজিক্যাল ষ্টেণ্ডাৰ্ড টেষ্ট অৰ্থাৎ PST ইয়াত আপোনালোকৰ জেনাৰেল ST আৰু OBC এই ক্যাটাগৰী মেল ক্যান্ডিডেট সকলৰ কাৰণে হাইট লাগিব আপোনালোকৰ 170 সেন্টিমিটাৰ আৰু হাইট আপোনালোকৰ লাগিব ফিমেল ক্যান্ডিডেট সকলৰ কাৰণে জেনাৰেল ST আৰু OBC 157 সেন্টিমিটাৰ ST ক্যাটাগৰীৰ কাৰণে হাইট লাগিব মেল ক্যাটাগৰী আপোনালোকৰ মেন ক্যান্ডিডেট সকলৰ 162.5 সেন্টিমিটাৰ আপোনালোকৰ হাইট লাগিব মেল ক্যান্ডিডেট সকলৰ কাৰণে আৰু ST ফিমেল ক্যান্ডিডেট সকলৰ কাৰণে আপোনালোকৰ হাইট লাগিব 150 সেন্টিমিটাৰ আৰু ইয়াত টেষ্ট লোৱা হ'ব চেষ্ট এক্সপানশন জেনাৰেল SC আৰু OBC মেল ক্যান্ডিডেট সকলৰ কাৰণে তেওঁলোকৰ 80/5 অৰ্থাৎ বুকুৰ জোখ আপোনালোকৰ সাধাৰণ অৱস্থাত 80 সেন্টিমিটাৰ আৰু ফুলাই দিলে আপোনালোকৰ 5 সেন্টিমিটাৰ বঢ়া হ'ব লাগিব আৰু ST সকলৰ কাৰণে 76/5 অৰ্থাৎ 76 আপোনালোকৰ নৰমাল হ'ব লাগিব ফুলাই দিলে 5 সেন্টিমিটাৰ হ'ব লাগিব এই টেষ্ট অকল মেল সকলৰ কাৰণে লোৱা হ'ব তাৰপিছত আমি স্যালাৰি লৈ আহো SSC GD ৰ কনষ্টেবলৰ আটাইবোৰ পদৰ কাৰণে সাধাৰণ অৰ্থাৎ বেসিক পে যোনটো থাকিব হেতু 21700 টকাৰ পৰা ষ্টাৰ্টিং হ'ব আৰু ইয়াত আপোনালোকৰ PF ইত্যাদি সমূহ মিলাই আপোনালোকৰ প্ৰায় 24 বা 25000 ওচৰত আপোনালোকৰ বেসিক পে আপোনালোকৰ প্ৰথমতে থাকিব বন্ধুসকল আজিৰ ভিডিও মানে যদি ভিডিওটো ভাল লাগে তেন্তে লাইক কৰিব কমেন্ট কৰিব আৰু বন্ধুসকলৰ শেয়াৰ কৰিব মোৰ চেনেলত মই SSC GD ৰ বিষয়ে সম্পূৰ্ণ ব্যাখ্যা মোৰ চেনেলত মই ভিডিও আপলোড দিম গতিকে এই সকলো ভিডিওবিলাক আপোনালোকে পাই থাকিবৰ কাৰণে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰক লগতে নটিফিকেশনটো অন কৰি ল'ব গতিকে আজিৰ ভিডিওত ইমানেই চোৱাৰ বাবে ধন্যবাদ